আজিৰে পৰা লামডিঙত আৰম্ভ হ'ল PVM কাপ 2023 লামডিং প্ৰেছ ক্লাব আৰু প্ৰণৱানন্দ বিদ্য মন্দিৰ উদ্যোগত ফুটবল প্ৰতিযোগিতা। দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত লামডিঙত এতিয়া ফুটবলৰ জোৱাৰ 5 দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা লামডিঙত আৰম্ভ হ'ল ফুটবল টুৰ্ণামেণ্ট। লামডিং প্ৰণৱানন্দা বিদ্যা মন্দিৰ আৰু লামডিং প্ৰেছ ক্লাবৰ উদ্যোগত লামডিং ৰেলৱে বিবেকানন্দ খেলপথাৰত আয়োজন কৰা হৈছে আন্তঃস্কুল ফুটবল টুৰ্ণামেণ্টখন। এই ফুটবল প্ৰতিযোগিতাত লামডিঙৰ বিদ্যালয়সমূহে অংশগ্ৰহণ লয়। বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ মাজত খেলৰ প্ৰতি অধিক আগৰণুৱা কৰিবলৈ এই পদক্ষেপ হাতত লয় প্ৰণৱানন্দা বিদ্যা মন্দিৰ অধ্যক্ষ শেখৰ চক্ৰৱৰ্তীয়ে। ইয়াৰ সমান্তৰালভাৱে লামডিং প্ৰেছ ক্লাবে ক্ৰীড়া মাধ্যমেৰে যুৱ প্ৰজন্মৰ মাজত সজাগতা আনিবলৈ এই প্ৰতিযোগিতাখন আয়োজন কৰিছে। ৰেল নগৰী লামডিঙৰ মুঠ 9খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে এই ফুটবল প্ৰতিযোগিতাখনত। আজি প্ৰথম দিনৰ উদ্বোধনী খেলত উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, প্ৰতিখন বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকল। এইটো এটা মই হৈ প্ৰথমবাৰৰ কাৰণে প্ৰণৱানন্দ বিদ্যা মন্দিৰ তথা প্ৰেছ ক্লাব উদ্যোগ প্ৰেছ ক্লাবত ধন্যবাদ দিব লাগিব। প্ৰেছ ক্লাবক আপোনালোকে যি সহযোগিতা আগবঢ়াইছে ইয়াৰ কাৰণে আমিও সাহস পাইছোঁ। এনে ইণ্টাৰ স্কুল কম্পিটিশ্যনটো আমি কৰি থাকোঁ, আগতেও কৰিছিলোঁ। লাষ্ট ইয়াৰ আমি কাবাডী কম্পিটিশ্যন কৰিছিলোঁ ইণ্টাৰ স্কুল গাৰ্লছ এণ্ড বয়জৰ কাৰণে, আৰু লাষ্ট ইয়াৰ আৰু এটা হ'ল ফুটবল টুৰ্ণামেণ্ট যিটো আপোনাৰ ৰেলৱে স্কুলে কৰিছিলে। তাত আমাৰ স্কুল চেম্পিয়ন হৈছিলে, আৰু এইবাৰ ভাবিলোঁ আমি কৰোঁ। আপোনালোকৰ সহায়তা আছে। মোবাইল যিটো আছে মোবাইলৰ ফিল্ডৰ পৰা তেওঁলোকক খেলৰ ফিল্ডত লৈ আহিব লাগে, সেইটোৱে মেইন কথা। মোবাইলৰ ফিল্ডৰ পৰা খেলৰ ফিল্ডত লৈ আহিব লাগে, নহ'লে নিউজ ডেস্ক ৰিপৰ্ট জনসাধাৰণ অসম 24/7। ধন্যবাদ।